কি খবৰ আপোনালোকৰ? বহুত দিন পাছত এক মাহমান পাছত ব্লগ বনাই আছোঁ আজি। তো আজি মানে খুচলুৰ পৰা ব্লগ ষ্টাৰ্ট, এইটো মটৰচাইকেল লৈ আছে তাই। তো পূৰা ভাবিছোঁ ব্লগ বনাওঁ আজি। এটা বহুত দিনৰ ব্লগ বনাই, এই স্কুল আছিল ন তাৰ কাৰণে। তো তাতে কেইজনমান বহি আছে। তো আহিলোঁ আৰু খুচলুৰ পৰা ব্লগ বনাবলৈ, চাই থাকক লাষ্টৰ লগত। কিবা হয় নাচাব, কণ্টেণ্ট লৈ অহা নাই মই, এনেই ভাবিলোঁ ব্লগ বনাওঁ, তাৰ কাৰণে আহিলোঁ আৰু চিল্লাই আছে আমি। তো দেখা যাওক কি হ'ব। বহুত দিন পাছত কেনেকৈ বনাম মানে বুজি পোৱা নাই, বহুত দিন পাছত ব্লগ না, কি ক'ম। তো চাই থাকক গাইজ, লাষ্টৰ লগত কমেণ্ট কৰি দিব। বহুত দিন পাছত ব্লগ বনাইছোঁ, অলপ মানে কেনেকুৱা হ'ল ক'ব আৰু। তো চাই থাকক লাষ্টৰ লগত। খেলাত ব্যস্ত, বঢ়িয়া। এইটো মানৱ চাব পাৰে তাক, ভিডিঅ' কৰা দেখা পাই উঠি গ'ল। মানৱক কি কৰিব লাগিছে তাক। বেয়া একটা অৱস্থা বেয়া এইফালে। এতিয়া আহিলোঁ ইয়াতে, পূৰা অলপ ৰখি আছোঁ, তাতে ফুটবল খেলা ভিডিঅ' বনাইছোঁ, দেখা পাব। তো অলপ ইয়াতে আহিলোঁ ৰখি, ইয়াতে শিৱ মন্দিৰ আছে, এইটো শিৱ মন্দিৰ। তো তাই গেম খেলি আছে তাতে, তো ইয়াতে ৰখিলোঁ অলপ। তো এইটো তাৰ চাইকেলটো ইয়াতে আছে, মোৰ চাইকেলটো এতিয়া ফেলাই থৈছোঁ। তো ইয়াতে অলপ ৰখিলোঁ, পূৰা ওচৰতে গাছটো আছে বঢ়িয়া কৰি। তো সন্ধ্যা হয় আৰু অলপ পিছতে ঘৰত যাম। তো চাই থাকিব লাষ্টৰ লগত গাইজ, কমেণ্ট কৰি দিব। বহুত দিন, এক মাহ পিছত ব্লগ বনাওঁ গাইজ, মানে ভাবিব পৰা নাই কেনেকৈ বনাম। তো এক মাহ পিছত বাইছ ব্লগ বনাইছোঁ, কমেণ্ট কৰি দিব গাইজ। তো লাষ্টৰ লগত চাই থাকিব গাইজ। তো এতিয়া অলপ পিছতে ঘৰত যাম। তাই তাতে গেম খেলি আছে, তাৰ গেম খেলা চাওক, দেখাই পোৱা নাযায় ভাল কৰি। M8 চলাব, বা খাতাৰনাক। তো এইটো হয় শিৱ মন্দিৰ, ইয়াতে শিৱ মন্দিৰ আছে আগত, দেখক শিৱ মন্দিৰটো। তো পূৰা ইয়াতে অলপ ৰখি আছোঁ এনে। বা এইটো আৰু কি, এইটো চাওক না গাইজ, এইটো চাওক, আল্টিমেট। তো মোৰ চাইকেলটো তাতে পৰি আছে। এতিয়া খুচলোঁ পৰা অলপ ঘৰত যাওঁ। তো এইফালে পূৰা ঘৰত যাওঁ, চাইকেলটো পৰি আছে। এতিয়া ঘৰত যাওঁ, ইউটিউবৰ লগতো চাই বঢ়িয়া লাগে ষ্টেণ্ডটো। তো এতিয়া ঘৰত যাওঁ, ডাইৰেক্ট মেইন ৰোডত লগ পাই আছোঁ। এতিয়া মেইন ৰোড পালোঁ এতিয়া। তো ঘৰত যাই পাব লাগিব। বাপৰে বাপ, কি গাড়ী চলি আছে, বা খাতাৰনাক গাড়ী চলি আছে। মেইন ৰোড পালোঁ। ইয়াতে অভাৰ ব্ৰিজ হ'ব চাগে, ইয়াৰ পৰা চাপাগুড়িৰ লগুন অভাৰ ব্ৰিজ হ'ব, চাপৰাঘাটৰ পৰা চাপাগুড়িৰ লগুন অভাৰ ব্ৰিজ হ'ব। তাৰ কাৰণে পূৰা মাটি পেলাই দিছে, দেখক পাহাৰ বনাই দিছে। পালোঁ ঘৰ, আৰু অলপে আছে ঘৰ পাবলৈ, তেনেকৈ হ'লে ভাল লাগে। এতিয়া আহি পালোঁ ঘৰত। তো গাইজ এটা কথা, 400 ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে থেংক ইউ গাইজ। তো 500 ছাবস্ক্ৰাইবাৰ কৰি দিব আৰু জলদি। তো গাইজ ভিডিঅ'টো আজি এইখিনিয়ে, ডাঙৰ ডাঙৰ আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি দিব। জাষ্ট এটা মানে ভাবিলোঁ বহুত দিন, এক মাহ হ'ল ব্লগ দিয়া নাই, তাৰ কাৰণে মানে গিলোঁ ব্লগ বনাবলৈ, মানে স্কুল আছিল তো তাৰ কাৰণে ব্লগ বনা নহ'ল। তো গাইজ শ্বেয়াৰ কৰি দিব, তো কমেণ্ট কৰি দিব কেনেকুৱা হ'ল, আৰু যিবিলাক ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। তো বাই বাই।